নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অনিতা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। শুভ ৰাতিপুৱা আৰু ৰঙালী বিহু সকলোৰে বহুত বহুত শুভেচ্ছা থাকিল। আজি গৰু বিহু, তো আজি কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম। ভিডিঅ'টো একেলগে চাই থাকিব। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো ভিডিঅ'টো একেলগে চাই থাকক। এয়া লাও বেঙেনা থেকেৰা এয়া কাটি হৈ গ'ল আৰু এয়া শাক বনালে আৰু এয়া মাখিলতি এয়া মাহ খুন্দি আছোঁ এতিয়া আৰু হালধি পিচিবলৈ আছে। চাই থাকক ভিডিঅ'টো এয়া এতিয়া মাহ হালধি পিচি হৈ গ'ল। এতিয়া গা ধোৱা নাই। গৰু গা চা ধুৱাই এতিয়া গা চা ধুই নিজেও আজৰি হ'লোঁ। ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া জলপান খাই কৰি তাৰপৰা আকৌ নামঘৰলৈ যাম। তো ভিডিঅ'টো একেলগে চাই থাকিব কি হয় কি নহয়। ককাই টেঙা এয়া এতিয়া নামঘৰলৈ আহিলোঁ। মই অকলে আহিছোঁ আজি, ভণ্টি নাহিলে। দেউতা আহিলে আগতে। ভিডিঅ'টো চাই থাকক। এয়া এতিয়া নামঘৰ পৰা আহিলোঁ। নামঘৰত ভিডিঅ' কৰিবলৈ নহ'লেই। এতিয়া নামঘৰ পৰা আহি গৈ পিঁয়াজটোৱে পঁইতা ভাত খাব লৈছোঁ। পিঁয়াজ নিমখ জলকীয়া দি লৈছোঁ আৰু এয়া 100টা শাক। আমলৈটো খাব লাগে, মই আমলৈটো নাখাওঁ, সেইবাবে ডিম খাইছোঁ। ভিডিঅ'টো চাই থাকক। এতিয়া ভাত খাই কৰি আজৰি হৈ গৰু আনিবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বহুত বহুত ধন্যবাদ। কি দেখাব পাৰিলোঁ নাজানো। সকলোৱে নতুন বছৰ ভালেই যাওক আৰু জল্দি মোৰ নতুন ব্লগ আহি আছে। তো ব্লগবোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ ভাল লাগে। নতুন এটা ভিডিঅ' লগ